সেইকাৰণে ডিচি পাৰমিশ্যন দিছে আচলতে সেইকাৰণে নধৰে আপোনালোকে ফোন কৰকচোন আপোনালোকক ৰিচিভ কৰিব মই টেলিফোন কৰি আছো সংচুপি ছাৰ লগতে এইটো লগত এইটো মই নকৰা নহয় এইটো কৰিছোঁ তেওঁ নধৰে এতিয়া এইটো তাৰমানে পাৰমিশ্যন দিছে এইটো তেনেকৈহে হয় ফোন কৰিছিলে আমিও কি RTI মাৰিব লাগিব আৰু বিজেপি সকলৰ যে পাৰমিশ্যন কৰিছে নে নাই আমি RTI মাৰিম এতিয়া যদি তেওঁলোকে পাৰমিশ্যন নাই দুখটো আমিও তেতিয়া এতিয়া চব হৈ যোৱাৰ পাছততো আমি কেনেকৈ কেঞ্চেল কৰিম আমি কেঞ্চেল কৰিম আমি কেঞ্চেল কৰিম 1 ঘণ্টাৰ পাছত মিটিংটো কেঞ্চেল কৰিম অলপমান মিটিং মিটিংটো আমি ভাঙি দিম মিটিং আমি ভাঙি দিম 1 ঘণ্টাৰ পাছত আপোনালোকে সেইটো ৰিপৰ্ট কৰিব ছাৰ আমি 1 ঘণ্টাৰ ভিতৰত ভাঙি দিলোঁ বুলি কৈ দিব আপোনালোকে কি দিগদাৰ আছে আপোনালোকে জানে মোৰ পৰা শিকক আপুনি মইতো যি হ'লেও মই যিমান হ'লেও অলপমান এক ধৰণৰ IAS অফিচাৰ বুলি সকলোৱে জানে মোৰ নিচিনা হওক না আপোনালোকে সেইকাৰণে মই কিমান বছৰ প্ৰথম প্ৰবেশনাৰী পিৰিয়ডতে আছে এক ঘণ্টাৰ ভিতৰত আমি একদম ভাঙি দিম লাগিলে হাতী লাঠি অলপমান এনেকুৱা কৰক কোনে মাৰিব কোনে মানিব সেইবিলাক চব মাটি বিক্ৰী কৰা মানুহ এইবিলাক সেই পাব্লিকক ফ্ৰীডম নিদিয়া নিচিনা হৈছে কি বুলি ভাবিছে ইয়াৰ গোটেইখিনি আমাৰ বোকাজান এৰিয়া আমি মাইনৰিটি হৈ গলো বোকাজানত আৰে আপুনি নাজানে আপুনি হিচাপ কৰক বোকাজান কোনে মেজৰিটি বেংগলী আৰু বিহাৰী ইয়াত মেজৰিটি ই আপোনালোকে নাজানে নি এইটো কথা হয় আকৌ বাঢ়ি আছে তেওঁলোকে এই 1,60,000 NRCত নাম নাই ইয়াত চব ভৰ্তি হৈ আছে ইয়াতে এইবিলাকতো চব বিদেশী